108 টোল ফ্ৰী নম্বৰটো আমি ৰাখিছিলোঁ কাৰণ আমাৰ অসমৰ যিকোনো জেগাৰ পৰা ফোন আহে আৰু আমাৰ এটা চেণ্ট্ৰেলাইজ কল চেণ্টাৰ আছে এতিয়া অসমৰ যিকোনো জেগাৰ পৰা কল কৰাৰ লগে লগে আমি জেগাটো আইডেণ্টিফাই কৰিবৰ কাৰণে আৰু নিয়েৰেষ্ট কোনকেইখন এম্বুলেঞ্চ আমি আপোনাক এছাইন কৰিবৰ কাৰণে আমি জেগাটো প্ৰথমতে জানিব লাগিব তো আগতে অকণমান অসুবিধা হৈছিলে কিন্তু এতিয়া যেতিয়া আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ এতিয়া পিৰিয়ড চলি আছে তো আমাৰ তাত এখন প্ৰি ডিফাইন মেপ এখন আহি যায় আপুনি কোন জেগাৰ পৰা কল কৰিছে কল কৰাৰ লগে লগে সেই মেপখনৰ আণ্ডাৰত আমাৰ যিমানকেইখন আইডিয়েল ষ্টেটাছত এম্বুলেঞ্চ থাকে সেইকেইখন শ্ব' হৈ যায় শ্ব' হৈ যোৱাৰ লগে লগে আমি তেতিয়া লগে লগে আপোনাক এম্বুলেঞ্চখন ডিছপেচ কৰিব পাৰোঁ কিন্তু এতিয়া আপুনি যদি ক'লে যে আমি আপোনাৰ পাইলট বা ড্ৰাইভাৰ বা নম্বৰটো তেনেকৈ দিম কিন্তু এই এম্বুলেঞ্চৰ ড্ৰাইভাৰটো আমি আপোনাক নম্বৰটো দিব পাৰোঁ কিন্তু সেই কিজানি সেইটো সময়ত সেই গাড়ীখন আপোনাৰ লগত নাথাকিব পাৰে হয়তো বেলেগ এটা কেছত গুৱাহাটী গুচি যাব পাৰে হয়তো এতিয়া ডিপুত আমাৰ 2খন গাড়ী 3খন গাড়ী মান্দাই প্ৰতি আমি 3খন গাড়ী কভাৰেজ কৰি আছোঁ যদি গাড়ীকেইখন ব্যস্ত থাকে তেতিয়াহ'লে আপুনি সেইখন গাড়ী নাপাব কাৰণ আপুনি এবাৰহে ফোন কৰিব কিন্তু 108ত ফোন কৰাৰ লগে লগে আমি টেকন'লজি হিচাপত আমি গোটেইখিনি গাড়ী চাৰ্জ কৰিব পাৰোঁ কোনখন ফ্ৰী আছে তো যোনখন ফ্ৰী আছে আমি সেইখন আপোনালোকক প্লাছ এই ড্ৰাইভাৰজন যদি সেইদিনাখন অফ ডিউটি থাকে তেতিয়াও নম্বৰটো ধৰি লওক যে মই এনেকুৱা আছোঁ তেনেকুৱা আছে সেইকাৰণে আমাৰ DMCHত আপোনালোকে চাব 10 প্লাছ আমি কাৰ্বি আংলঙত যি 21খন গাড়ী এম্বুলেঞ্চ আমি চলাই আছোঁ তাতে আমাৰ এতিয়া আমি দেখা পাইছোঁ যে লাহে লাহে আমাৰ কেছৰ সংখ্যাটো কমি কমি আহিছে কাৰণ কিয়নো ইয়াতে বহুতখিনি আগতকৈ বহুতখিনি ইয়াত ডেভেলপ হৈছে আগতে আমাৰ কমিউনিকেশ্যনৰ প্ৰব্লেম আছিলে মোবাইলৰ প্ৰব্লেম আছিলে কিন্তু আজিকালি আমি বহুতখিনি বস্তু ডেভেলপ কৰিছোঁ কিন্তু ষ্টিল আমি কেছ কাউণ্টটো লাহে লাহে অকণমান বঢ়াবলৈ চেষ্টা কৰিছোঁ যদিও আমি মানে এখন এম্বুলেঞ্চে যিমান কেছ কৰিব লাগে সিমানখিনি কেছ আমি কৰিব পৰা নাই সেইকাৰণে আমি ৰাইজক অনুৰোধ জনাইছোঁ যে তেওঁলোকে 108 নম্বৰত ফোন কৰক এটা টোল ফ্ৰী নম্বৰ হয় যিকোনো জেগাৰ পৰা যিকোনো ভাষাত তেওঁলোকে এইটো নম্বৰত ফোন কৰিব পাৰে ফোন কৰিলে আমাৰ যোনখন চবতছে ওচৰৰ এম্বুলেঞ্চ হয় সেইখন তেওঁলোকৰ ঘৰৰ ওচৰত গৈ পেলাই পাব আৰু আমাৰ এম্বুলেঞ্চবিলাকত GPS ফেচিলিটি আছে য'ত আমি এম্বুলেঞ্চখন ট্ৰেক কৰিব পাৰোঁ কোনখন এম্বুলেঞ্চ কোনটো জেগাত কোনটো ঠাইত কেছ কৰি আছে আৰু গাড়ীখিনি GPS থকাৰ সুবিধা এইটোৱে যে আমি গাড়ীখনৰ স্পীডটো ট্ৰেক কৰিব পাৰোঁ কোনখন গাঁৱত কেছ কৰি আছে আৰু কিমান সময় লাগিছে এটা কেছ মানে কেছটো শেষ কৰোঁতে আৰু ৰাইজে আমাৰ সুবিধাটো প্ৰেগনেঞ্চিৰ ক্ষেত্ৰত AHC আৰু PHC চেকআপৰ ক্ষেত্ৰতো আমাৰ এম্বুলেঞ্চখন ব্যৱহাৰ কৰিব পাৰে আমাৰ এম্বুলেঞ্চত এজন স্কিল টেকনিচিয়ান থাকে আমাৰ এম্বুলেঞ্চৰ ভিতৰত অক্সিজেন থাকে প্লাছ ইমাৰ্জেঞ্চি মেডিচিন থাকে তাৰপিছত আৰু যিখিনি মানে ধৰক এটা বেছিক লাইফ ছাপৰ্ট লাইফ ছেভ কৰিবৰ কাৰণে আমাক যিখিনি প্ৰয়োজন বস্তু থাকে গোটেইখিনি আমাৰ তাত আছে তো আমি লাহে লাহে এতিয়া এডভান্স লাইফ ছাপৰ্ট এম্বুলেঞ্চো আমি এখন দুখনকৈ আমি ইণ্ট্ৰডিউচ কৰিম বুলি ভাবিছোঁ য'ত আপোনাৰ ভেণ্টিলেটৰৰ সুবিধা থাকিব ডিফিব্ৰিলেটৰৰ সুবিধা থাকিব কিছুমান অলপ এডভান্স ইকুইপমেণ্ট থাকিব য'ত পেচেণ্টজনক আমি হস্পিটেললৈ নিয়াৰ আগে আগে আমি পেচেণ্টজন যাতে ষ্টেবিলাইজ কৰি পেলাই হস্পিটেলত আমি এডমিট কৰিব পাৰোঁ আৰু অসম চৰকাৰে আমাক বহুতখিনি সহায় কৰিছে এইটো ক্ষেত্ৰত বহুতখিনি ALS এম্বুলেঞ্চ আমাক সুবিধা দিছে আৰু আগন্তুক কিছুমান দিনলৈ আৰু আমাৰ তাত আৰু নতুন কেইখনমান গাড়ী আহিব যিহেতু আমাৰ আমি 15 বছৰ ধৰি ৰাইজক সহায় কৰি আছোঁ আৰু আগন্তুক আৰু দিনলৈও আমি সহায় কৰি থাকিম বুলি আমি প্ৰচেষ্টা কৰি আছোঁ কেছ কমাৰ কাৰণ আগতেতো ধৰক আমাৰ বহুতখিনি ভিতৰুৱা অঞ্চলৰ পৰা 108 যে এম্বুলেঞ্চ আছে তেওঁলোকে বহুত গম পোৱা নাছিল কিন্তু আমি লাহে লাহে যেতিয়া অলপ এৱেৰনেছ আৰু IC এক্টিভিটিছ কৰা ষ্টাৰ্ট কৰিলোঁ তো অলপ কিছু সংখ্যক কেছ বাঢ়িছে কিন্তু কিছুমান প্ৰাইভেট যেতিয়া প্ৰত্যেকখন ঘৰতে এখন এখন গাড়ী আজিকালি আছে এখন এখন অটো আছে এখন এখন কমাৰ্চিয়েল গাড়ী আছে কিন্তু সেই গাড়ীখনত আপোনালোকে অকল ট্ৰান্সপৰ্টেশ্যনটোহে পাব কিন্তু আমাৰ এম্বুলেঞ্চত যেতিয়া আপোনালোকে ব্যৱহাৰ কৰিব তাত এজন আপোনাৰ অনলাইন আমাৰ ডক্টৰ এজন থাকে সেই ডক্টৰৰ কনচালটেশ্যনটো পাব প্লাছ মেডিচিন পাব প্লাছ ষ্ট্ৰেচাৰ এখন থাকিব পেচেণ্টজন শুই যাব পাৰিব তাতে অক্সিজেন ফেচিলিটি থাকিব আৰু এজন স্কিল টেকনিচিয়ান থাকিব যোনে পেচেণ্টজন হস্পিটেল পোৱাৰ আগমুহূৰ্তলৈকে পেচেণ্টজনক আমি ষ্টেবিলাইজ কৰি ৰাখিব পাৰোঁ কিন্তু জেনেৰেল গাড়ীত যদি আপুনি পেচেণ্টজন চিফ্ট কৰে তাতে আপোনাৰ কেয়াৰটো নাপায় যিটো প্ৰি হস্পিটেল কেয়াৰ বুলি কওঁ আমি যিটো হস্পিটেল পোৱাৰ আগে আগে যিখিনি আমি পেচেণ্টজনক ষ্টেবিলাইজ কৰিবৰ কাৰণে আমি যিখিনি ট্ৰিটমেণ্ট লোৱা হয় সেই ট্ৰিটমেণ্টখিনি নাপায় ৰাইজে বহুতখিনি আমাক ফোন কৰে আমাৰ আমি ছাৰ্ভিচ দিওঁ কিন্তু যিটো সংখ্যাত আমাৰ ছাৰ্ভিচটো কাৰ্বি আংলঙত আজি হ'ব লাগিছিলে তাতকৈ বহুত সংখ্যক আমি কম পাইছোঁ আমি প্ৰচেষ্টা চলাই আছোঁ আগন্তুক দিনলৈ আমি আৰু 2-4খন এম্বুলেঞ্চ বঢ়োৱাৰ চেষ্টা কৰি আছোঁ য'ত আমি গাঁৱৰ প্ৰতিখন গাঁৱতে যাতে আমি 108 এম্বুলেঞ্চৰ ছাৰ্ভিচটো দিব পাৰোঁ আপোনালোকৰ 21খন আছে বুলি কৈছে 21খন এম্বুলেঞ্চ কাৰ্বি আংলঙৰ ক'ত আছে 21খন আমি ডিপুত 2খন আছে তাৰপিছত মান্দাত আছে বকৰিয়াত আছে
তাৰপিছত বোকাজান, চিলনীজান, সৰিয়হজানত আছে, তাৰপিছত দেওপানীত আছে, মিঠৰমুখী আছে আৰু ইষ্ট ৱেষ্ট ৱেষ্টত মানে ৱেষ্টত 4খন গাড়ী আছে আৰু ইষ্টত আমাৰ টোটেল আপোনাৰ 17খন গাড়ী আছে। আপোনালোকৰ এম্বুলেঞ্চ 108 আমাৰ DMCHত আছে নিশ্চয়? হয় আছে। আমাৰ ডিপুতে দুখন গাড়ী আছে। নিয়মতেতো আমি ৰেছপন্স টাইম 15 মিনিট বা 20 মিনিট আমাৰ এটা অফিচিয়েল ৰেছপন্স টাইম থাকে, কিন্তু আমাৰ ডিপু মেডিকেল কলেজৰ ওচৰতে যিখন গাড়ী আছে 10-15 মিনিটত তেওঁলোকে হস্পিটেলত গৈ পেলাই পাই যায়, ফোন কৰা আপোনালোকৰ যিবোৰ নম্বৰ দি থয় প্ৰায় বিজিয়ে থাকে আৰু কিছুমান ফোন মৰাৰ পিছত আপোনাৰ ঘৰ কোনখিনিত অমুক ঠাইত, আপুনি মোক এতিয়া মোৰ সময় নাই, আপুনি এইখিনিত আহি মোক ফোন কৰক, মই ওলাই যাম। আপোনাৰ ঘৰ ক'ত, আপোনাৰ নাম কি, পেচেণ্টজনৰ নাম কি, এই বস্তুটো আছে নেকি আপোনাৰ? যদি ইমাৰ্জেঞ্চি পেচেণ্ট হয় এইখিনি সুবিধা সেইখিনিলৈ ৰৈ থাকিব পাৰিব। আমাৰ এটা ষ্টেণ্ডাৰ্ড মই বুজিছোঁ মানে আমাৰ ষ্টেণ্ডাৰ্ড প্ৰট'কল এটা আছে। আমাৰ গোটেই অসমৰ আমাৰ কল চেণ্টাৰটো আছে গুৱাহাটীত। যিকোনো জেগাৰ পৰা আপুনি 108ত খালি ফোন কৰিব লাগিব। 108ত ফোন কৰিলে আমাৰ কলটো গুৱাহাটীৰ কল চেণ্টাৰ থাকে। এতিয়া তাত কল চেণ্টাৰত তাত বহি থকা মানুহজনে নাজানে ক'ত কোন কি জেগা, তো সেইকাৰণে ডিটেইলছ অলপ বিচাৰে যে আপুনি কোন জেগাত কৈছে, ওচৰত চিনাক্তকৰণৰ কাৰণে কিবা আছেনে নাই, কোনখন পুলিচ থানা অন্তৰ্গত কৰে, তেনেকৈ অলপ ডিটেইলছ বিচাৰে। আৰু প্লাছ আজিকালি আমাৰ এডভান্স হেৰি হৈ গৈছিলে, আপোনাৰ লোকেশ্যনটো আমাৰ GPS-ত আহি যায়গৈ, সেই লগালগে। এইটো আগতে আছিলে বহুত প্ৰশ্ন সুধিব লগা আছিলে, সুধি পেলাই এড্ৰেছটো তেওঁলোকেও ভেৰিফাই কৰিব লাগে, কাৰণ তেওঁলোকে গুৱাহাটীত বহি পেলাই ডিপো চিনি নাপায়। প্ৰশ্ন উত্তৰ একেলগে গৈ আছে। সোধাৰ কাৰণটো আৰু কোৱাৰ কাৰণটো এইটোৱে, এই বস্তুটো ময়ো জানো যে সেইটো বেলেগৰ পৰা কণ্টেক্ট কৰি আছে, কিন্তু এনেকুৱা কিছু সুবিধা কৰিব নোৱাৰি নেকি যে ডাইৰেক্ট পাইলটজনক কণ্টেক্ট হয় বা ইয়াতে? কাৰণ মানে কেতিয়াবা এনেকুৱা হয় আমাৰ কাৰ্বি আংলঙত, মানে যিহেতুকে আমি লোকেল চাৰ্টিফিকেট কওঁ, মেজৰিয়া প্লাছ মানুহবোৰ এতিয়া এৱাৰনেছ ভালেখিনি গ্ৰীণ হেল্থ ছাৰ্ভিচেছৰ ফালৰ পৰা ইয়াত অৰ্গেনাইজ কৰিছোঁ। মোৰ নাম হ'ল গুৰুজ্যোতি প্ৰসাদ ভট্টাচাৰ্য, মই অসমৰ মাৰ্কেটিং এণ্ড কমিউনিকেশ্যনৰ হেড হয়। মোৰ লগত আছে আমাৰ কাৰ্বি আংলং ৰিজনৰ প্ৰগ্ৰেম মেনেজাৰ ধ্ৰুৱজ্যোতি বৰুৱা, আমাৰ কাৰ্বি আংলং ডিষ্ট্ৰিক্টৰ EME সীমান্ত সুৰজিত কলিতা আৰু বেদান্ত আমাৰ ফ্লিট এক্সিকিউটিভ। আমি ইয়াত আজি আপোনালোকৰ আগত আহিছোঁ। আমাৰ কাৰ্বি আংলঙত আমাৰ ছাৰ্ভিচটো 15 years হৈ গ'ল। আমি ছাৰ্ভিচটো ইয়াত ষ্টাৰ্ট কৰিছিলোঁ 13 April 2009-ত। তাৰ পৰা এতিয়া 31 July 2024-লৈ আমি কাৰ্বি আংলঙত টোটেল বেনিফিচিয়াৰী 1,27,590জন ছাৰ্ভ কৰিছোঁ। ইয়াত টোটেল আমাৰ এম্বুলেঞ্চ আছে 21খন। তাৰ ভিতৰত আমি ৰোড ট্ৰেফিক এক্সিডেণ্ট কেছেছ কৰিছোঁ 7,981 আৰু প্ৰেগনেঞ্চি কেছ কৰিছোঁ 51,845টা। আৰু কোভিডৰ টাইমত আমি কাৰ্বি আংলঙত টোটেল 3,462 কেছেছ কৰিছিলোঁ ইয়াত। আৰু সুইচাইড এণ্ড পয়জনিং এটেম্পটৰ কেছেছ আমি অলমষ্ট 1,561টা এটেম্প কৰিছোঁ ইয়াত। আমাৰ কাৰ্বি আংলঙত আমি এতিয়া আগৰলৈকে এই ডেটাখিনি আনডিভাইডেড কাৰ্বি আংলঙৰ আছিলে। ৰিচেণ্টলি যিটো ৱেষ্ট কাৰ্বি আংলং, ইষ্ট কাৰ্বি আংলং হৈছে, আমি এতিয়াও ছেপাৰেট কৰা নাই। এই টোটেল ডাটাটো টোটেল কাৰ্বি আংলঙৰ হয়। মই ধ্ৰুৱক এতিয়া কওঁ, তেখেতে আগবাঢ়ি যাব বাকীখিনি। হয়, মানে কিছুমান গাড়ীয়ে কিছুমান সৰু সৰু বাচ্চা হয় বা কিছুমান ইনএগ্ৰেটেড কণ্ডিশ্যনত বা কিছুমান ড্ৰাংক কৰি পেলাই মানুহে 108 ফোন কৰি পেলাই মাতি দিয়াৰ লগে লগে আমিতো কলটোতো ৰেছপণ্ড কৰিবই লাগিব। তো আমাৰ এম্বুলেঞ্চখন গুচি যায় হয়, কিন্তু পেচেণ্টটো বিচাৰি নাপায়। সেই সময়ত যদি আমাৰ তাত 2-3টা কল সোমাই যায়, আমি সেইটো কল এটেণ্ড কৰিব নোৱাৰোঁ। তো আমি সেইকাৰণে জেগাটো আমি ভেৰিফাই কৰিব লাগিব। কিছুমানটো এনেকুৱা আমি ৰিপৰ্ট পাইছোঁ 2-এটা কেছ য'ত মানে পেচেণ্টে আমাক ফোন কৰি পেলাই জেগাৰ পৰা মানুহ নোহোৱা হৈ যায়, চুইচ অফ কৰি থৈ দিয়ে। মানে এই পেচেণ্ট বিচাৰি আধা ঘণ্টা আমি তাতে ৰখোঁ, লাষ্টত উপায় নাপায় গাড়ীখন আমি ঘূৰাই এই কাৰণটো হয় মানে ধৰি লওক এতিয়া বাটত গৈ আছোঁ, মই গৈ আছোঁ, কিবা এটা কেছ দেখি পালে ফোনটো কৰি দিওঁ, ইয়াত এনেকুৱা জেগা আছে। আপোনালোকৰ এনেকুৱাও পাইছোঁ, মই নিজে মোৰ স্পেলিংলৈকে গৈছোঁ, মোৰ তাত ৰেকৰ্ড আছে 108। মানে আপোনাৰ নামটো কি? মই কৈছোঁ মোৰ নামটো ভৰণ বৰা, আপুনি স্পেলিংটো কৈ দিব নেকি? মই কৈছোঁ S বৰা লিখি দিয়ক, যদি নোৱাৰে SB লিখক বুলি কৈছোঁ। সময় নাই না মোৰ। আমি আপোনাৰ ইম্প্ৰুভ কৰিছোঁ, আগতকৈ বহুত ইম্প্ৰুভ হ'ল। এইটো চাগে আপুনি বহুত কিছু বছৰ আগৰ কথা কৈছে নেকি? এইটো এতিয়া আমি